মৰিয়নিত অব্যাহত হাতী মানুহৰ সংঘাত গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বনৰীয়া হাতীয়ে পুৱতি নিশাই মৰিয়নিৰ পুখুৰীয়া গাঁৱৰ দেৱেশ্বৰ গগৈ, লীলাকান্ত গগৈ, আইচেনা ফুকন, সুচেন গগৈ, চেমছন গগৈ, ৰমেশ চেতিয়া, ৰঞ্জন গগৈ ঘৰ লণ্ডভণ্ড কৰে। কথম্পি প্ৰাণ ৰক্ষা গৃহস্থৰ। মৰিয়নিত দিনক দিনে বৃদ্ধি পাব ধৰিছে হাতীৰ উপদ্ৰৱ, কিন্তু কাণ সাৰ নাই বন বিভাগ তথা চৰকাৰৰ। মৰিয়নিৰ পৰা এছাও তাতে ৰিপৰ্ট। কি হৈছিল সম্পূৰ্ণ ঘটনাটো? ৰাতি 11:30 বজাত ধান খাই আছিলে, খাই আহি পিনি ঘৰত সোমালেহি। আমি কলগছ ভঙা দেখি উঠি চাওঁতে মানে গৰু আহি একদম দবাদব ঘৰ গোটেই ভাঙিলেহি, পাকঘৰ চাগঘৰ গোটেইখন আগফালৰ ঘৰটি ভাঙি যেনে তেনে ওলাই গৈ অন্য ঘৰত সোমাই আছোঁ। ৰাতিপুৱা সেই 3টা বজালৈকে তাতে আছোঁ, তথাপিতো খৰচলৈ ফোন কৰি আছে 11টা বা নাই, কোনো মানুহ খবৰ নাই। 3:30 বাজি গ'ল, 4টা বাজিব সময়ত আহিছিলে কেইজনমান, তাতে বহুৱাই আমি হেৰি কৰিলোঁ। তাত তেতিয়া হাতী গ'লেই চব ভাঙি চিঙি হেৰি কৰি 4:30 বজাত ওলাই গ'লো। কেইটা ঘৰ ভাঙিলে ইয়াত? ইয়াত এতিয়ালৈকে শুনাত 8টা নে কেইটা ভাঙিছে। প্ৰথমতে আপোনালোকে প্ৰাণ ৰক্ষা কৰিছোঁ আৰু সেইকাৰণে চৰকাৰে কি এটা হেৰি কৰে সেইটো আমাক এটা উপায় দিব লাগিব, নহ'লে নহয় আমি কেনেকৈ কি কৰি ঘৰ বনাম। এতিয়া খাম কি, চাউল ধানো কৰি খেতি বাতিবোৰ নাই, যি এটা আছে সিহঁতকো ঘৰ দুৱাৰ ভাঙি শেষ কৰিলোঁ। এতিয়া মানুহকেইটা প্ৰাণটো ৰাখি কেনেকৈ এতিয়া থাকিম, এনেখিনি যদি সহায় কৰি কেনেকৈ